হেল্ল' এভৰিৱান, যিসকলে মোৰ ভিডিঅ'বোৰ চাই আহিছে তেওঁলোকে জানে যে মই লাষ্ট দুটামান ভিডিঅ'ৰ পৰা এটা ছেগমেণ্ট ষ্টাৰ্ট কৰিছোঁ আৰু ইয়াতে মই আপোনালোকৰ প্ৰশ্নসমূহৰ যিবিলাক আপোনালোকে কমেণ্ট কৰে তাৰ উত্তৰ দিবলৈ চেষ্টা কৰোঁ। গতিকে বেছি দেৰি নকৰোঁ, আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। স্নেহা পাণ্ডে সুধিছে, দাদা স্কুল এডুকেশ্যন এণ্ড হায়াৰ এডুকেশ্যন একে নেকি? স্কুল এডুকেশ্যন আৰু হায়াৰ এডুকেশ্যন একে নহয়। মানে আপুনি যিটো কুৱেশ্যন সুধিছে যে ডিপাৰ্টমেণ্টটো এডুকেশ্যন ডিপাৰ্টমেণ্টে হয়, কিন্তু তাৰ ৱেবছাইট দুটা বেলেগ বেলেগ। এটা হৈছে ছেকেণ্ডেৰী স্কুল, ডিৰেক্টৰেট অফ ছেকেণ্ডেৰী স্কুল, আৰু এটা হৈছে ডিৰেক্টৰেট অফ হায়াৰ এডুকেশ্যন। পংকজে সুধিছে, হেণ্ডলুম, টেক্সটাইল এণ্ড ছেৰিকালচাৰৰ ওলালে জনাব। নিশ্চয় জনাম। ৱেবছাইটটো জানে যদি প্লিজ দিব। ৱেবছাইটটো হ'ল ডিৰেক্টৰেট অফ হেণ্ডলুম এণ্ড টেক্সটাইল। নেক্সট সুধিছে, ট্ৰাইবেল এফেয়াৰ্ছৰ ডিপাৰ্টমেণ্ট কোনোবা আছা নেকি? কোনোবা থাকিলে তেওঁক ৰিপ্লাই কৰিব। সংঘামিত্ৰা গগৈয়ে সুধিছে, দাদা ছেৰিকালচাৰটো এগ্ৰিকালচাৰতে সোমাব নেকি? ছেৰিকালচাৰৰ ডিপাৰ্টমেণ্ট মই যিমানখিনি শুনিছোঁ, মানে ডিপাৰ্টমেণ্টটো ছেৰিকালচাৰ বুলি আহিছে। এনেতো এগ্ৰিকালচাৰৰ আণ্ডাৰতেই হয় ছেৰিকালচাৰটো, কিন্তু ইয়াৰে ডিপাৰ্টমেণ্টবিলাক বেলেগ বেলেগ। জোচেফ ৰেহমানে সুধিছে, ইলেকশ্যন ডিপাৰ্টমেণ্ট কোনোবা আছে নেকি? দাদা ইলেকশ্যন ডিপাৰ্টমেণ্ট ওলালে প্লিজ জনাব। নিশ্চয় জনাম। প্ৰিয়ানুজ শৰ্মাই সুধিছে, স্কুল এডুকেশ্যনৰ ন'টিচ আহিলে দিবচোন। নিশ্চয় দিম। ৰাজশ্ৰী গগৈ, মাইন্স এণ্ড মিনাৰেলছৰ ডিভি কেতিয়া হ'ব দাদা? এতিয়ালৈকে মই একো ন'টিচ পোৱা নাই। ন'টিচ পালে আপোনালোকক ইনফৰ্ম কৰিম। ৰাজকুমাৰ দিহিঙীয়াই সুধিছে, ভূমি সংৰক্ষণ বিভাগৰ কেতিয়া হ'ব? এতিয়ালৈকে একো ন'টিচ অহা নাই। পিংকু বৰাই সুধিছে, ফিচাৰী ডিপাৰ্টমেণ্ট এগ্ৰিকালচাৰৰ আণ্ডাৰতে পৰিব নেকি? যদি আপোনাৰ ডিপাৰ্টমেণ্টটো ফিচাৰী বুলি আহিছে তেতিয়াহ'লে সেইটো বেলেগ ডিপাৰ্টমেণ্ট হয়। এনে এগ্ৰিকালচাৰৰ আণ্ডাৰত ফিচাৰী, ছেৰিকালচাৰ, হৰ্টিকালচাৰ এইবিলাক ডিপাৰ্টমেণ্ট আহে, মানে ইনক্লুড হয় বাৰু, কিন্তু ফিচাৰী ডিপাৰ্টমেণ্টটো এনে অসম গভৰ্ণমেণ্টৰ বেলেগ হয়। সংস্কৃতি কুমাৰীয়ে সুধিছে, ছাৰ ৰেভিনিউ এণ্ড ডিজাষ্টাৰ মেনেজমেণ্ট কিবা ডিভি ন'টিচ আহিলে জনাব। নিশ্চয় জনাম। পাৰ্থ, এনভাইৰনমেণ্ট এণ্ড ফৰেষ্ট ডিপাৰ্টমেণ্ট ন'টিচ আহিলে জনাব। নিশ্চয়। জ্যোতি বয়, দাদা জেনেৰেল এডমিনিষ্ট্ৰেশ্যন ডিপাৰ্টমেণ্টৰ ন'টিচ ওলালে ভিডিঅ' এটা বনাব প্লিজ। নিশ্চয় মই ভিডিঅ'ৰ মাধ্যমেৰে আপোনাক ইনফৰ্ম কৰাৰ চেষ্টা কৰিম। তেন সুধিছে, PWD বিল্ডিং এণ্ড নেশ্যনেল হাইৱে ওলালে জনাব দেই। নিশ্চয়। ৰঞ্জুমণি দত্তই সুধিছে, স্পৰ্টছ এণ্ড ইউথ ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ ওলাল নে নাই? এতিয়ালৈকে ওলোৱা নাই। আজি বৰ্তমান 7 তাৰিখ। আজি নিশ্চয় ওলাব বহুতকেইটা ডিপাৰ্টমেণ্টৰ, আৰু মই যিমানখিনি পাৰোঁ, মানে যেতিয়াই মই নিজে ইনফৰ্মেশ্যনটো পাওঁ যে এনেকুৱা ন'টিচ এখন ওলাইছে, তেতিয়া মই ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকক জনোৱাৰ চেষ্টা কৰিম। প্ৰাঞ্জু বৰপাত্ৰ, গ্ৰেড 4 ক্লাছ 8ৰ মাৰ্কশ্বিট এণ্ড চাৰ্টিফিকেট লাগিবনে? ক্লাছ 12খন দিলেও হ'ব। যদি আপোনাৰ লগত ক্লাছ 8ৰ মাৰ্কশ্বিটখন আছে তেতিয়াহ'লে লগত লৈ যাব, আৰু যদি নাই তেতিয়াহ'লে ক্লাছ 10 বা ক্লাছ 12খন হ'লেও হ'ব, কাৰণ ক্লাছ 8টো আপুনি পাছ নকৰাকৈ ক্লাছ 10 বা ক্লাছ 12টো এনেও পাছ নকৰিলে হয়। ৰমান এম্পেয়াৰে সুধিছে, ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ ন'টিচ ফৰ ডিভি এতিয়ালৈকে একো ইনফৰ্মেশ্যন মই পোৱা নাই। বিদ্যুৎ ইনফৰ্মেশ্যন পাব্লিক ৰিলেশ্যনছ প্ৰিণ্টিং এণ্ড ষ্টেচনাৰী ডিপাৰ্টমেণ্টৰ একো ওলোৱা নাই নেকি? এতিয়ালৈকে ওলোৱা নাই। এতিয়াতো ৰাতিপুৱা চলি আছে। নিশ্চয় আজি 7 নৱেম্বৰ গধূলিলৈকে আহি যাব লাগে, মানে বিভিন্ন ডিপাৰ্টমেণ্টৰ। মতিউৰ ৰহমান, কালচাৰেল এফেয়াৰ্ছৰ ন'টিফিকেশ্যনছ পালে জনাবলৈ। নিশ্চয় জনাম। আৰ কে দাসে সুধিছে, দাদা স্কুল এডুকেশ্যন ডিপাৰ্টমেণ্টৰ কেতিয়া পাম ন'টিচ? প্লিজ ক'ব। যেতিয়া ন'টিচখন আহে তেতিয়া মই আপোনালোকক ইনফৰ্ম কৰিম, আৰু আপোনালোকেও নিজৰ ফালৰ পৰাও চেষ্টা কৰিব যে ন'টিচবিলাক মানে অতি সোনকালে পোৱাৰ কাৰণে আপোনালোকৰ ডিভিৰ কাৰণে যি নহওক প্ৰিপেয়াৰ হ'ব, সুবিধা হ'ব। কাৰণ কিছুমানৰ ঘৰ বহুত দূৰত হয়, মানে ধৰা হ'ল গুৱাহাটীত মাতিছে, যদি আপোনাৰ ঘৰ আপাৰৰ ফালে হয় বা বৰাক ভেলী হয় তেতিয়াহ'লে অলপ অসুবিধা হয় অহাত। প্ৰদীপে সুধিছে, PHED ওলাইছে নেকি? এতিয়ালৈকে ওলোৱা নাই। মই যেতিয়ালৈকে ভিডিঅ'টো বনাইছোঁ এতিয়ালৈকে একো ন'টিচ অহা নাই। ফাইনেন্স ডিপাৰ্টমেণ্টৰ ওলালে ক'ব। অনুপ গোহাঁই বৰুৱা, নিশ্চয় মই ভিডিঅ'ৰ মাধ্যমেৰে আপোনাক জনাব চেষ্টা কৰিম।
ৰেখা দাস পাঠশালা জেনেৰেল এডমিনিষ্ট্ৰেশ্যনৰ কেতিয়া দিব এতিয়ালৈকে দিয়া নাই বিশাল কুণ্ডু 8ত লগ পাম দিয়া নিশ্চয় লগ পাম ডিভিৰ সময়ত যদি তোমাৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট হয় ৰক্তিম বৰা PNRD দিছে নেকি PNRD এতিয়ালৈকে একো নটিচ অহা নাই PhD ডিপাৰ্টমেণ্ট ওলালে ক'ব ওলোৱা নাই দ্য ৰিভিউ ডায়েৰিজ স্কুল এডুকেশ্যন ডেট ওলালে জনাব নিশ্চয় জনাম এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেৰিনেৰী কেতিয়া হ'ব প্লিজ জনাব হয় মই নটিচ পালে আপোনাক জনাব চেষ্টা কৰিম IM ৱায়াৰ্ড টাডা ফিচাৰী ডকুমেণ্ট ভেৰিফিকেশ্যন ডেট আহিলে জনাব নিশ্চয় স্কুল এডুকেশ্যন ডিপাৰ্টমেণ্টৰ ডিভি কেতিয়া হ'ব বিকাশ ডেকাই সুধিছে এতিয়ালৈকে একো ইনফৰমেশ্যন পোৱা নাই আপোনালোকে নিজেও নিজৰ ফালৰ পৰা চেষ্টা কৰিব ৱেবছাইটবিলাক চাই থাকিব আৰু ময়ো কিবা ইনফৰমেশ্যন পালে নিশ্চয় আপোনালোকক ইনফৰ্ম কৰিম ৰিচাৰ্ডে স্কুল এডুকেশ্যনৰ ডিভি নটিচ ওলালে জনাবলৈ নিশ্চয় এই ভিডিঅ'টোত এইখিনি আছিলে